গুড মৰ্ণিং এভৰিৱান সকলোকে মোৰ চেনেল মনৰ বতৰৰ ফালৰ পৰা আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা থাকিল। আজি ৰাতিপুৱাতে কাম বন কৰি মেলি এতিয়া অফিচত আমাৰ গণতন্ত্ৰ দিৱস পাতিব আৰু অলপ সৰু সুৰা অনুষ্ঠানো আছে, সেইখিনি কৰিবলৈ এতিয়া যাওঁ, আপোনালোকক দেখাই থাকিম। এয়া আমাৰ নাইটিংগেল ইনষ্টিটিউট অফ নাৰ্ছিং স্কুলৰ ছাৰ মিষ্টাৰ জয়ন্ত ভৰালী ছাৰ, আৰু তেখেতে এতিয়া এই ৰাতিপুৱা সময় হৈছে আৰু সকলোৰে উপস্থিতিত পতাকা উত্তোলন কৰিব আৰু তেওঁক আমি সকলোৱে সহযোগ কৰি যাম। আগলৈ চাই থাকিব, বহুতখিনি কাৰ্যসূচী আছে। এয়া আমাৰ স্কুলৰ প্ৰিন্সিপাল মেম জিমি মেম। মেমে বৰ ধুনীয়াকৈ গণতন্ত্ৰ দিৱসৰ ওপৰত এটা স্পীচ ক'লে। বহুত ভাল লাগিল মেম, আপোনালৈ বহুত ধন্যবাদ থাকিল ইমান ধুনীয়াকৈ কোৱাৰ বাবে। অনুষ্ঠানটো এনেকৈয়ে আৰম্ভণি কৰা হৈছে। এয়া আচলতে ইনষ্টিটিউটৰ ছাৰ মিষ্টাৰ ভৰালী ছাৰৰ ঘৰৰ ফ্ৰণ্টত, ইয়াত হোষ্টেলো আছে তেখেতৰ। এই ভৰালী ছাৰৰ ঘৰৰ ফ্ৰণ্টতেই এইখিনি পতা হৈছে। বাকী অনুষ্ঠানখিনি আমাৰ ইনষ্টিটিউটৰ ভিতৰত পতা যাব, গতিকে চাই থাকিব আগলৈ, বহুখিনি কাৰ্যসূচী আছে। মই তাৰে অলপ দেখুৱাব আপোনালোকক চেষ্টা কৰিম। This year 2020 will be the 75th year of independence. So what is the aim of this approach? The aim is to build a Atmanirbhar Bharat. So we are at our Purna Swaraj. Okay? So let's hope, let's pray that all the struggles, all the sacrifices of our freedom fighters, they will get their values and we will give love and respect to them. By this, I will like to end up today's speech and I will wish everyone a happy Republic Day. Thank you. থেংক ইউ মেম সুন্দৰকৈ কোৱাৰ বাবে। আৰু এয়া আমাৰ ইনষ্টিটিউট স্কুলৰে এগৰাকী ষ্টুডেণ্ট মৌচুমী, তাই আগতেও বহুত ধুনীয়া গায় আৰু আজিও উপস্থিত ষ্টুডেণ্ট আৰু ফেকাল্টিৰ সন্মুখৰ আগত গণতন্ত্ৰ দিৱসৰ এটা ধুনীয়া গান উপস্থাপন কৰিলে। বহুত ভাল লাগিলে আৰু আগলৈও বহুত শুভেচ্ছা থাকিল তোমালৈ, এনেকৈ ভালকৈ গাই যোৱা। আৰু এইখিনি আমাৰ ফেকাল্টি, ভাইচ প্ৰিন্সিপাল সকলোৱে লগ হৈ পেলাই আমি উপভোগ কৰিলোঁ। এতিয়া বাকী অনুষ্ঠান আমাৰ নতুন ইনষ্টিটিউটত হ'ব, আপোনালোকক দেখাই যাম, চাই থাকিব। এয়া এতিয়া বুটমাহ বিতৰণ কৰা হ'ল, আমি সকলোৱে খালোঁ। এতিয়া আহক আমি ইনষ্টিটিউটৰ ভিতৰলৈ যাওঁ। এয়াই হৈছে নাইটিংগেল ইনষ্টিটিউট অফ নাৰ্ছিং স্কুল, মৰিগাঁও গছবাৰীত অনুষ্ঠিত। এয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড ফ্ল'ৰটো বনাই আছে, কিন্তু গ্ৰাউণ্ড ফ্ল'ৰটো অলৰেডি হৈ গৈছে। গতিকে আহক দেখাই যাওঁ। আজিৰ বিশেষ অনুষ্ঠানৰ ভিতৰত আমাৰ ৱাল মেগাজিনখন ওলাব, আজি উদ্বোধন কৰিব। গতিকে ৱাল মেগাজিনৰ কাম অলপ এইখিনি তেওঁলোকে যা যোগাৰ কৰি দিছে মেমহঁতে আৰু ফেকাল্টিখিনি একেলগে মিলি। আৰু এয়া হৈছে ফ্লৰেন্স নাইটিংগেল, তেখেতৰ ধুনীয়া এখন ফটো ইয়াত এনেকৈ আঁৰি থোৱা হৈছে। আৰু এইটো হৈছে আমাৰ ষ্টাফ ৰুমটো, আৰু এয়া ষ্টাফ ৰুমটো অকণমান দেখুৱালোঁ আপোনালোকক। এয়া ভিতৰৰ ফালে আৰু এটা আছে। এয়া আমাৰ গণতন্ত্ৰ দিৱস উপলক্ষে ষ্টুডেণ্টবোৰে বৰ ধুনীয়াকৈ সজাইছে, বহুত কষ্ট কৰিছে তোমালোকে, সঁচাই ধুনীয়াকৈ সজাইছা ৰুমটো, ভাল লাগিলে। এয়া ভাইচ প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল মেমৰ ৰুম। এয়া মই অকণমান তাকে দেখুৱাব চেষ্টা কৰিলোঁ। এয়া উদ্বোধনী কাৰ্য আৰম্ভ হৈছে। আমাৰ ভাইচ প্ৰিন্সিপাল পলি শৰ্মাই আমাৰ যিখন আলোচনী, নামটো হৈছে আৰোহণ, তাৰ বিষয়ে অলপ কৈ উদ্বোধনী কাৰ্যসূচীটো আৰম্ভ কৰিছে। এয়া নিৰু মেমে উদ্বোধনী কাৰ্য আৰম্ভণি কৰিছে। এয়া আশা কৰোঁ আমাৰ এনেকৈ
প্ৰতি বছৰে ৱাল মেগাজিনৰ কামবোৰ ভালে ভালে হৈ থাকে বহুত ধুনীয়াকৈ বনাইছে ৱাল মেগাজিনখন ষ্টুডেণ্ট আৰু আমাৰ টিচাৰে মিলি এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভণি হৈ গৈছে এইটো GNM ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ANM ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ এওঁলোকে সকলোৱে কিছু কিছু সংখ্যক ছোৱালীয়ে পাৰফৰ্মেঞ্চ কৰিছে বহুত ধুনীয়া হৈছে তাকে অলপ অলপ দেখুৱাম চাই যাব প্ৰথমে গানটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ এয়া আমাৰ ষ্টুডেণ্টবোৰ তেওঁলোকে এনেকৈ বহি আছে আৰু আমাৰ লগতে আমি গোটেই ফেকাল্টিখিনি আমি একেলগে এনেকৈয়ে বহি লৈছোঁ আৰু যিহেতুকে ক'ভিডৰ ছিটুৱেশ্যন গতিকে সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক গতিকে শিকি আছোঁ যিমান পাৰোঁ আজিৰ এই 75 ৰিপাব্লিক ডে'ৰ আজাদী কা অমৃত মহোৎসৱ এইটোৱে হৈছে আমাৰ থিমটো যিটো আমাৰ থিম ৱাল মেগাজিনতো কৰা হৈছে আৰু গান আৰু ডান্সবোৰো এইটোৰ ওপৰতেই হৈছে লগতে আমাৰ দুটা আৰু কম্পিটিশ্যন চলি আছে আনফালে দুটা কম্পিটিশ্যন চলি আছে এটা পেইণ্টিং আৰু এটা ৰংগোলী কম্পিটিশ্যন যিটো আমাৰ কেইগৰাকীমান ফেকাল্টি চলাই আছে আৰু আনফালে ইয়াৰ সাংস্কৃতিক অনুষ্ঠানো হৈ আছে মই তাৰো অলপ দৃশ্যাংশ দেখাম বাৰু চাই থাকিব
জুপিটাৰ ধুনীয়াকৈ এটা গান গাইছে আমাৰ অনুৰোধত। এয়া হৈছে ৰংগোলী কম্পিটিশ্যনৰ ষ্টুডেণ্টখিনি। এয়া দুয়োফালে এনেকৈ তেওঁলোকক এটা মেজাৰমেণ্ট দিয়া হৈছে আৰু সেই মেজাৰমেণ্টৰ মতে তেওঁলোকে জাতীয় মানে গণতান্ত্ৰিক দিৱস হিচাপে সেই থিমটো লৈয়ে তেওঁলোকে নিজৰ ফালৰ পৰা ক্ৰিয়েটিভিটিবোৰ দেখুৱাইছে আৰু সকলোৱে যত্ন কৰিছে কাৰণ সময় দিয়া হৈছে, সেই সময়ৰ মতেই তেওঁলোকে কৰিছে। সকলোৰে ভাল হৈছে। তেনেকৈ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডো ৰখা হৈছে। এয়া চাই যাওকচোন ষ্টুডেণ্টখিনিয়ে কি ধুনীয়াকৈ কৰিছে চাওক। এইখনো বহুত ধুনীয়া লাগিছে, ক্লিন হৈছে। আচলতে তেওঁলোকে বহুতখিনি যত্ন কৰিছে। সময়খিনি যেনেকুৱা সময় সেই সময়খিনি চাই এইখন চাওক না, ইমান ধুনীয়া হৈছে, কষ্টও কৰিছে ষ্টুডেণ্টে। গতিকে এইখনেই ফাৰ্ষ্ট প্ৰাইজ পাইছে এইজনী কংকনা শইকীয়া ষ্টুডেণ্ট। বৰ ধুনীয়াকৈ বনাইছে। মোৰ গোটেইখিনি দেখাব নহ'ল, গতিকে অকণ দেখালোঁ আৰু ফাৰ্ষ্ট হোৱা গৰাকীকো দেখুৱাই দিলোঁ। চাই নিশ্চয় ভালেই পাইছে। এয়া আমাৰ পেইণ্টিং কম্পিটিশ্যনত এইখন ফাৰ্ষ্ট হৈছে, এইখন ছেকেণ্ড আৰু এইখন থাৰ্ড হৈছে। চাওকচোন ইমান ধুনীয়াকৈ আঁকিছে। ইমান কম সময়ৰ ভিতৰত এটা টাইম বান্ধি দিয়া হৈছে আৰু আমাৰ ফেকাল্টি ফালৰ পৰাই 2-3গৰাকীক জাজ কৰা হৈছে, নিচিতা আৰু সোণল কুমাৰী আৰু এয়া পূবালী। আৰু শেষত সকলোৰে অনুৰোধত আচলতে নাচিব ইমান ভালকৈ নাজানো, তথাপিতো আমাৰ ফেকাল্টিৰ ফালৰ পৰা এয়া জিনা আৰু মই লগতে আমাৰ গোটেইখিনি ফেকাল্টি অলপ আহি পেলাই সকলোৱে অলপ ফূৰ্তি কৰিম আৰু এয়া চতৰূপা বহুত ধুনীয়াকৈ একদম বিহু নাচিছে পুৰা স্পীডত। এনেকৈ অলপ ফূৰ্তি কৰিলোঁ আৰু এনেকৈ গণতন্ত্ৰ দিৱসটো কাৰ্যসূচী সমাপ্তও কৰিলোঁ। এইখিনি কৰিয়ে ভাল লাগিলে। এনেকৈও আগলৈ যাতে হ'লে মই কিবা এনেকুৱা অনুষ্ঠানত মই আপোনালোকক যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। গতিকে চাই থাকিব মোৰ ব্লগবোৰ আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব যাতে আপোনালোকৰ ফালৰ পৰাও কিবা ক'বলগীয়া থাকিলে জনাব। গতিকে এনেকৈয়ে মই মোৰ এই ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।